Hello guys, welcome to Expert. আজি আমি আছো জাগিৰোড নেলি। এটো আপোনাৰ চাব পাৰিছে জাগিৰোড টু নগাঁও ৰোড আৰু নগাঁও ৰোড আৰু নেলি ইয়াৰ মেইন ৰোডৰ কাষতে মা কাৰ ৱাশ্বিং চেণ্টাৰ আগতে পুৰণা ৱাশ্বিং চেণ্টাৰ ইয়াতে আছিল আৰু ইয়াতে আছিল পকা ৰেম। এতিয়া পকা ৰেমৰ পৰা কনভাৰ্ট কৰি যেনতে হাইড্ৰলিকত গৈছে। হাইড্ৰলিকটো আমাৰ এক্সপাৰ্ট কোম্পানীৰ দ্বাৰা দিয়া গৈছে আৰু হাইড্ৰলিক টিআৰপি বাটাৰফ্লাই লিফ্ট আৰু আগতে এদিন আহিছিলোঁ আহি কিনে আজি টোটেল কমপ্লিট ইনষ্টলেশ্যন কৰিলোঁ তাৰপিছত আপোনাৰ আমাৰ এক্সপাৰ্ট কোম্পানীৰ ফৰ্ম টেংক এটা দিয়া গৈছে আৰু আজি লিফ্ট উঠাই নমাই গোটেইখিনি কাম কমপ্লিট কৰি এতিয়া ৰাতি প্ৰায় 10টামান বাজিব লগা হৈছে। এতিয়াহে কমপ্লিট হ'ল। বহুত দূৰৰ পৰা আহিছোঁ আমি, যিহেতু আপোনালোকে গম পায় আমি দৰং ডিষ্ট্ৰিক্টৰ হয় আৰু এইটো আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত পৰিছে। বহুত দূৰত হয়, মোটামুটি 170 কিলোমিটাৰমান হয় দূৰত। তথাপিও মানে কাষ্টমাৰৰ ছেটিছফেকশ্যনৰ কাৰণে আৰু আমাৰ কাষ্টমাৰ ছাপোৰ্টৰ কাৰণে আমি নিজে আহিছোঁ, ৰাতিলৈকে হ'লেও কামটো কমপ্লিট কৰিব চেষ্টা কৰি আছোঁ। আৰু চাব আপোনালোকে চাব যে মেচিনটো কেনেকৈ কি ইনষ্টলেশ্যন কৰিলোঁ আৰু ফৰ্ম টেংকটো কেনেকুৱা হয় আপোনালোকে এবাৰ নিজে প্ৰেক্টিকেল কৰি চাওক আহক। আৰু এইটোৱে আছিল আগৰ পকা ৰেমৰ ৱাশ্বিং চেণ্টাৰ। চাব পাৰিছে এইটো পকা ৰেম আছিল আৰু পকা ৰেমৰ আজিকালি ডিমাণ্ড বহুতে কমি গৈছে। মানে মানুহ চবেই কাষ্টমাৰে ভাবে যে মোৰ গাড়ীখনো হাইড্ৰলিকত ওপৰত দাঙি কেনে ধুনীয়াকৈ তলত ভালকৈ চেঁচি ধুনীয়াকৈ চাফা হ'ব, তেতিয়া মানে কাষ্টমাৰ ছেটিছফেকশ্যন হয়। সেইটো কাৰণে আজিকালি চবেই মানে লিফ্টত মানে আগৰ পকাৰ পৰা এতিয়া লিফ্টত কনভাৰ্ট কৰি গুচি গৈছে আৰু গৈ আছে। তো আপোনালোকেও যদি এনেকুৱা প্লানিং কৰি আছে যে পকাৰ পৰা হাইড্ৰলিকত বহাম বা নতুনকৈ হাইড্ৰলিক বহাম, তেতিয়াহ'লে ডিছপ্লেত চলি থকা নম্বৰত যোগাযোগ কৰিব পাৰিব। আৰু গাইজ চাব পাৰিছে এইটোৱে টিআৰপি বাটাৰফ্লাই লিফ্ট, আমাৰ ৱাইচপেট কোম্পানীৰ লিফ্ট 15 ফুট লিফ্ট হয়। চাব পাৰিছে এইটো ৱাইচপেট লিখা আছে, এইটো ৱাইচপেট কোম্পানী 15 ফুট দীঘল টিআৰপি বাটাৰফ্লাই লিফ্ট ৱাশ্বিং লিফ্ট। এই ৱাশ্বিং লিফ্টটো চাব পাৰিছে ইয়াতে ইনষ্টলেশ্যন কৰিছোঁ জাগিৰোড নেলিত। এতিয়া লিফ্টটো আমি প্ৰেক্টিকেল কৰি দেখাম যে আমাৰ এক্সপাৰ্ট কোম্পানীৰ লিফ্টটো কেই ফুট উঠে, 5 ফুট উঠে না 3 ফুট উঠে, লিফ্টটো প্ৰেক্টিকেল কৰি দেখাম। আৰু লিফ্টৰ অপাৰেটটো কেনেকুৱা 360 ডিগ্ৰী আচলতে ৰোটেট হয় নে নহয় এইটো এতিয়া প্ৰেক্টিকেল কৰি আপোনালোকক দেখাম। আহক ভিডিঅ'লৈকে আগবাঢ়ি থাকক। এইটোৱে হ'ল 160 লিটাৰ হাইড্ৰলিক অইল টেংক আমাৰ এক্সপাৰ্ট কোম্পানীৰ দ্বাৰা দিয়া। এতিয়া আমাৰ ষ্টিকাৰো লগোৱা চাব পাৰিছে। আৰু চাব ইয়াতে ধুনীয়াকৈ আপোনাৰ যিবিলাক GI ফিটিং হয় ধুনীয়াকৈ কৰা হৈছে, কোনটো ছিষ্টেমত কেনেকুৱা প্ৰচেছটো ধুনীয়াকৈ হৈছে। আৰু দাদাজনৰ কম্প্ৰেচাৰটো আগৰ বহুত পুৰণা কম্প্ৰেচাৰ এটা আছিল, তাতেই দাদা ৰিকুৱেষ্ট কৰিলে যে লগাই দিবলৈ, আমি কৰি দিছোঁ। কিন্তু হ'লেও দাদাজনক ক'লোঁ যে কম্প্ৰেচাৰটো যিমান পাৰে সোনকালে সলাই ল'বলৈ চেষ্টা কৰিব, কিয়নো এইটো কম্প্ৰেচাৰ অলপ ছিংগল হৈছে। সেইটো কাৰণে এই লিফ্টৰ কাৰণে অলপ মানে কষ্ট হ'ব, যেতিয়া কিছুমান ডাঙৰ গাড়ী আহিব উঠোতে বহুত প্ৰব্লেমো হ'ব পাৰে। এতিয়া বলক আমি লিফ্টটো প্ৰেক্টিকেল কৰি দেখাই দিওঁ। এইটো হ'ল আপোনাৰ কম্প্ৰেচাৰৰ যিটো মেইন বাল্ব এইটো এৰিলোঁ। এৰাৰ পিছত এই পাইপেৰে ইয়াতে মই তাৰপিছত এইটো যদি বাল্ব আছে এৰিলোঁ। এৰাৰ পিছত ভিতৰত হাৱা সোমাই আছে, মানে এটা শব্দ পাইছে আপোনালোকে, শব্দটো পাইছে নিশ্চয়। এতিয়া এইটো হ'ল মেইন বাল্ব, যিটো লিফ্টৰ আপোনাৰ লিফ্টটো উঠিব ওপৰত। চাব পাৰিছে মই লাহে এইটো এৰিলোঁ, লাহে এৰাৰ লগে লগে লিফ্টটো লাহে ওপৰত দাং খাই আছে, চাব পাৰিছে ধুনীয়াকৈ। আৰু এই এক্সপাৰ্ট কোম্পানীৰ 15 ফুট লিফ্ট অকল এজন মানুহে 360 ডিগ্ৰী ৰোটেট কৰিব পাৰিব। চাওক মই নিজে আপোনালোকক প্ৰেক্টিকেল কৰি দেখাই আছোঁ। চাওক এক হাতেৰে ঘূৰাই আছোঁ। চাওক গাড়ী এটা উঠাই কিনে আপুনি 360 ডিগ্ৰী ৰোটেট যদি কৰিব বিচাৰিছে তেতিয়াহ'লে 360 ডিগ্ৰী ৰোটেটো কৰিব পাৰিব। চাওক কিমান ধুনীয়া লিফ্ট হয় এইটো। এই লিফ্টটোত এটা চিষ্টেমেটিক চিষ্টেম আছে, আৰু চিষ্টেমেটিক চিষ্টেমটো কি জানেনে আপোনালোকে? এইটো চাব পাৰিছে, এইটো 15 ফুট লিফ্টত আপোনাৰ 3 হুইলাৰ অটো, মানে আপোনাৰ যিবিলাক 3 হুইলাৰ গাড়ী আছে, বাহন আছে, সেইবিলাক এইটো লিফ্টত উঠিব পাৰিব, সুবিধা আছে। আৰু এই লিফ্টটো অকল আমাৰ এক্সপাৰ্ট কোম্পানীতে পাব আৰু ক'তো নাপায়। এই চিষ্টেমটো অকল অটো উঠা বা 3 হুইলাৰ উঠাৰ অপশ্যনটো অকল আমাৰ কোম্পানীতে পাব, আৰু আমাৰ কোম্পানীৰ বাহিৰে গোটেই ইণ্ডিয়াত ক'তো নাপায়। অসমৰতো বাদেই দিয়ক, গোটেই ইণ্ডিয়াতো ক'তো নাপায় আমাৰ কোম্পানীৰ বাহিৰে। আৰু লিফ্টটো চাব পাৰিছে টোটেল 15 ফুট দীঘল হয়, আৰু 15 ফুট লিফ্ট ক'তো পোৱা নাযায়। 15 ফুট লিফ্ট বেলেগ কোম্পানীয়ে নবনায়, 12 ফুটে বনায়। 12 ফুট লিফ্ট হ'লে আপোনাৰ যিবিলাক ফৰ্চুনাৰ আছে, ইনোভা আছে, যিবিলাক দীঘল গাড়ী আছে উঠিব নোখোজে, বহুত প্ৰব্লেম হয়। আৰু 15 ফুট হ'লে আপুনি যদি ভাবি আছে ট্ৰেভেলাৰ গাড়ী, ইমান দীঘল গাড়ী, ট্ৰেভেলাৰ এটা উঠাম বুলি ভাবি আছে, ট্ৰেভেলাৰ উঠাব পাৰিব, ইমান সুবিধাজনক হয় 15 ফুট লিফ্টটো। আৰু এনেকুৱা কাৰ ৱাশ্বিঙৰ ছেটআপ যদি আপোনালোকে বহাম বুলি ভাবি আছে, তেতিয়াহ'লে ডিছপ্লেত চলি থকা নাম্বাৰত যোগাযোগ কৰক। যোগাযোগ কৰি এনেকৈ বিজনেছ এটা আপুনি ষ্টাৰ্ট কৰিব পাৰে। ধন্যবাদ। এতিয়া আমি গোটেইখিনি ছেটআপ ইয়াতে কমপ্লিট কৰিলে আপোনালোকে নিশ্চয় চালে।
এতিয়া এই দাদাজন মানে দোকানখনৰ স্বত্বধাৰী মালিক হয় এখেতে মেচিনকেইটা পাই আমাৰ পৰা কেনেকুৱা ছেটিছফেকশ্যন হৈছে, কেনেকুৱা ভাল পালে, মেচিনকেইটাৰ পাৰফৰ্মেঞ্চ কেনেকুৱা আৰু আমি ছাৰ্ভিচ কেনেকুৱা দিছোঁ, এতিয়া দাদাজনে নিজে মনৰ পৰা অন্তৰ্গত আমাৰ ৱেক্সপেড কোম্পানী এটা ফিডবেক দিব যে মেচিনকেইটা কেনেকুৱা পাইছিলে। দাদা, আমাৰ ৱেক্সপেড কোম্পানীৰ মেচিনকেইটা আপোনাৰ কেনেকুৱা পাইছিলে? হয়, নমস্কাৰ। চব অসমবাসী ৰাইজৰ মোৰ তৰফৰ পৰা নমস্কাৰ জনালোঁ। চাওক, মই গুৱাহাটী লিফ্টৰ কাৰণে গৈছিলোঁ। যোৱাৰ পাছত সিহঁতে মানে লিফ্ট বুকিং কৰি দিছিলোঁ। তাৰপৰা সিহঁতে মানে মোক কৈছে যে 12 ফুট লম্বা, ধৰক 7 ফুট বহল বুলি কৈছে। তাৰপৰা মই মানে অকণমান মানে ভিডিঅ' চাই পেলাই ইউটিউবত, পাছত মানে অকণমান মানে আইডিয়া আছে যে তেনেকৈ মানে কথা পাতিছোঁ সিহঁতৰ লগত। সিহঁতে কৈছে মোক যে আমাৰ তাত 15 ফুট লিফ্ট পোৱা যায়, 15 ফুট লিফ্ট পোৱা যায়। পাছত মই মানে গুৱাহাটী আপোনাৰ দোকানক মই কৈছোঁ যে মইতো 15 ফুট লিফ্ট পাইছোঁ, মোক এতিয়া আপোনালোকে 12 ফুট লিফ্ট দি আছে। এইটোতো মোৰ ফৰ্চুনাৰ ইন'ভা উঠাওঁতে কষ্ট হ'ব বা অসুবিধা হ'ব। এইটোতো আৰু এদিন দুদিনৰ কাম নহয়, ধৰক বহুত দিনৰ কাৰণে লোৱা হৈ আছে বস্তুটো, আৰু খেলাৰ বস্তুটো নহয়। তাৰপৰা মই মানে সিহঁতে কৈছে যে আমি 15 ফুট দিম, কিবা এটা টকা বেছি পৰিব। তাৰপৰা মই মানে পইচাটোৰ ফালে চোৱা নাই, কিহৰ কাৰণে যে মোৰ যেতিয়া এইটো মানে ভৱিষ্যতৰ কাৰণে হৈ আছে আৰু মই বোলো যে 10-20 হাজাৰ টকাটো ডাঙৰ কথা নহয়, মই মানে অকণমান লম্বা লওঁ। তাকে মই ইউটিউবত ভিডিঅ' চাই সিহঁতৰ লগত মংগলদৈ সিহঁতৰ অফিচত দৰং তাত গৈ মানে মই সিহঁতৰ লগত মানে জড়িত হওঁ আৰু সিহঁতে আজি আহি পেলাই আমাৰ ইয়াত নেলিত আহি জাগিৰোড নেলি আহি পেলাই সিহঁতে লিফ্টখন ফিটিং কৰি দিয়া কমপ্লিট হৈছেগৈ। হয়, আৰু আপোনাৰ গোটেই অসমবাসী ৰাইজক আপোনাৰ এড্ৰেছটো অলপ ভালকৈ পৰিচয়টো ভালকৈ দিব পাৰিবনে? হয়, এইটো নেলি ডিষ্ট্ৰিক্ট মৰিগাঁও, আৰু আমাৰ ধৰক জাগিৰোড বুলি ক'লে আৰু চবেই চিনি পায় বুলি। হয়, তেতিয়াহ'লে আমাৰ যিটো আপোনাক 15 ফুট লিফ্ট দিম বুলি কৈছিলোঁ, 15 ফুট লিফ্ট আপোনাক আমি দিছোঁনে? হয়, 15 ফুট পুৰাই পাইছোঁ আৰু ভাল লাগিছে। আৰু আমি ফিটিঙৰ কাম আপোনালোকক কেনেকৈ ছাৰ্ভিচ দিলোঁ, আপোনাৰ কোৱা মতে আহি ধুনীয়াকৈ কামটো লগত থাকি কৰি দিলোঁ নে নাই? হয়, ধুনীয়াকৈ আহি পেলাই যেনেকৈ কৈছে তেনেকৈ কৰি দিছে আহি পেলাই। আৰু আমাৰ লগত আপোনাৰ কেনেকৈ চিনাকি হৈছিল? আচলতে চাওক, যিকোনো বিজনেছ কৰোঁতে আমি ইউটিউবত চাৰ্চ কৰোঁ। আজিকালি ছ'চিয়েল মিডিয়াত ইউটিউবত চাৰ্চ কৰোঁ যে কেনেকৈ বিজনেছটো কৰিব লাগিব, কি তাত ফাইদা হ'বনে নাই। যেতিয়া ইউটিউব চাওঁতে মানে ধৰক মানে চাইছোঁ যে লিফ্ট ক'ত পাম, ইউটিউবত চাৰ্চ কৰিছোঁ লিফ্ট ক'ত পাম। তেতিয়াহ'লে ধৰক বহুতকেইটা আহিছে বহুত কোম্পানী আহিছে। তেতিয়া 15 ফুট যেতিয়া লম্বা মই পাইছোঁ, তেতিয়া মানে আপোনালোকৰ লগত জড়িত হৈছোঁ। হয়, এখেতে আমাৰ ভিডিঅ' পাইছিলে ছ'চিয়েল মিডিয়াৰ যোগেদি ইউটিউবত, আৰু এখেতে জাগিৰোড মৰিগাঁও ডিষ্ট্ৰিক্ট জাগিৰোডৰ নেলিত ঘৰ ইহঁতৰ। ইয়াৰ পৰা সিহঁতে আমাৰ দৰং ডিষ্ট্ৰিক্ট খাৰুপেটীয়া গৈছিল, গৈ কেনে আপোনাৰ লিফ্টটো কেনেকুৱা কি হয় যোগাযোগ কৰিলে, বস্তুখিনি চাই কেনে এডভান্স বুকিং কৰিলে, কৰাৰ পিছত মালখিনি আমি পঠাই দিয়াৰ পিছত আজি আহি গোটেইখিনি ফিটিং কমপ্লিট কৰিলোঁ। আৰু এইটো চাব পাৰিছে লিফ্ট খায়ে আপোনালোকক দেখাই দিলোঁ। দাদাজনে নিশ্চয় গোটেইখিনি বস্তু কেনেকৈ কি কৰে ধুনীয়াকৈ বস্তু আপোনালোকক বুজাই দিলে। আৰু আচলতে আমাৰ লিফ্ট 15 ফুটে হয়, কোনো 12 ফুট লিফ্ট নহয়। আৰু আমাৰ লিফ্টত আপোনালোকে ভালকৈ এটা বাৰে কথা কওঁ, আমাৰ 3 হুইলাৰ যিবিলাক বাহন আছে, 3 হুইলাৰ বাহনো এই লিফ্টত উঠিব পৰা সুবিধা আমাৰ ৱেক্সপেড কোম্পানীয়ে কৰি দিছে। হয়, মানে ধৰক গুৱাহাটী লিফ্ট আনিব যাওঁতে সিহঁতক সুধিছিলোঁ মই যে 3 হুইলাৰ উঠাব পাৰিম নে নাই। তাত কিন্তু সিহঁতে মানা কৰিছে, উঠাব নোৱাৰিম বুলি কৈছে। যিহেতু ইয়াত ধৰক পইচা কেইটামান বেছি গ'লেও ইয়াত মানে ধৰক টমটম আকৌ অটো চব উঠাব পাৰিম, এইটো সুবিধাটো আছে ইয়াত। হয়, আৰু আপুনি আমাৰ ৱেক্সপেড কোম্পানীৰ কেমিকেল লিকুইড যিবিলাক ফৰ্ম চেম্পু পলিচ সেইবিলাক লৈছেনে নাই? লৈছিলোঁ। হয়, কেনেকুৱা পাইছে আপুনি? ভালেই, ভাল পাইছে ন? ভাল পাইছে ন? আচ্ছা, ঠিক আছে। আৰু দাদাকো আমাৰ ৱেক্সপেড কোম্পানীৰ ফালৰ পৰা থেংক ইউ, ধন্যবাদ জ্ঞাপন কৰিলোঁ, যিহেতু আমাৰ লগত ছ'চিয়েল মিডিয়াত যোগাযোগ কৰিলে। আজি আমি সম্পূৰ্ণ কাম কমপ্লিট কৰিলোঁ। দাদাও মানে যিখিনি ফিডবেক দিছে আপোনালোকে নিশ্চয় ভালকৈ চালে। আৰু এনেকুৱা কাৰ ৱাশ্বিং ছেটআপ যদি আপোনালোকে বহাম বুলি ভাবি আছে, তেতিয়াহ'লে দাদা নিজে ক'ব কেনেকৈ যোগাযোগ কৰিব, কেনেকৈ দাদা নিজে কৰিছে, আপোনালোকক এবাৰ দাদা নিজে মুখেৰে কৈ দিব। হয়, চাওক, আজিকালি ইউটিউবত চব চাব পাৰে। চাৰ্চ কৰি সিহঁতৰ ইউটিউবত চেনেল আছে, বহুতকেইটা চেনেল আছে, আপোনালোকে নম্বৰ পাই যাব। আৰু এতিয়া ভিডিঅ' কৰি আছে, ইয়াতো নম্বৰ পাব। আৰু চাওক, মংগলদৈ দৰং আমাৰ অসমতে পৰে, বেছি দূৰ নহয়, আপোনালোকে যাব পাৰিব। আৰু যদি নাযায় তেতিয়াও কোনো ৰিস্ক নাই, পইচা এডভান্স কৰি বুকিং কৰে, কোনো ৰিস্ক নাই, মানে কৰিব পাৰে। আৰু এটা কথা, আপুনি যেতিয়া আমাৰ ভিডিঅ' পালে, ভিডিঅ' কিন্তু আজিকালি বহুত ফেকো ওলায় ন, তাৰপিছত আপুনি যে এই জাগিৰোড নেলিৰ পৰা আমাৰ দৰং ডিষ্ট্ৰিক্ট কোন জেগাৰ এটা ভিডিঅ' চাই গুচি গৈছিল, আপোনাৰ অলপ ভয় লগা নাছিলে? নাই চাওক, ভয় কিয়, বিজনেছ কৰিব মানুহে ক'ৰ পৰা ক'ত গুচি যায়, এইটোতো ভয়ৰ কথা নহয়। আৰু চাওক, ইয়াততো 500 টকা ভাড়া যাব পাৰোঁ, মানুহে চাওক
কেৰালাও গুচি যায় তামিলনাডুও গুচি যায় বিজনেছ কৰিবৰ কাৰণে হয় হয় এইটো একো এইটো নহয়। নিশ্চয় হয় আৰু বিজনেছ যোনে কৰিব সিহঁৰ বুকুত অলপ সাহস লাগিব হয়। সাহস নহ'লে বিজনেছ কৰিব নোৱাৰে ইয়াৰ দাদা চাওক ইয়াৰ পৰা ভিডিঅ'ৰ যোগেদি আমাৰ তাত গৈছিলে যোৱাৰ পিছত যোগাযোগ কৰাৰ পিছত গোটেইখিনি ছেট আপ দিলোঁ দাদা নিজে আপোনালোকে ফিডবেক দিছে মানে ভাল পাইছে ভাল পাই এতিয়া দাদাও নিজেও কৈছে যদি আপোনালোকে ল'ম বুলি ভাবি আছে তেতিয়াহ'লে ডিছপ্লে চলি থকা নাম্বাৰ যিটো হয় আমাৰ ষ্টেট কোম্পানীৰ অফিচিয়েল নাম্বাৰ হয় ইমেইল চলি আছে ইমেইলত কণ্টেক্ট কৰিব পাৰিব বা ফোন যোগে যোগাযোগ কৰিব পাৰে যোগাযোগ কৰি এনেকুৱা বিজনেছ এটা আপুনি ষ্টাৰ্ট কৰিব পাৰে আৰু অকল অসমতে গোটেই মই ভাবোঁ যে আমাৰ ৰেচপেক্ট কোম্পানীৰ প্ৰডাক্ট যিখিনি মেচিনাৰী হওক বা ফৰ্ম চেম্পু পলিচি হওক গোটেই ভাৰতবৰ্ষকে ফলি যাক মানে চবেই ল'ব পাৰে কম দামত ভাল মূল্য যাতে বস্তুখিনি খায় আৰু এইখিনি মোৰ বক্তব্য দিয়ে সামৰিলোঁ ধন্যবাদ এণ্ড থেংক ইউ জয় অসম